হেল্ল' গাইজ, যোনে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু লাইক কৰিবলৈ বিলকুল নাপাহৰিব। সুন্দৰৰ পৃথিৱীত অশান্তিৰ ধুমুহাই কেওফালৰ পৰাই চানি আমাকো দিয়া শান্তি। ফুল কুমলীয়া নিষ্পাপ শিশুৱেও বিচাৰিবলগীয়া হ'ল আজি শান্তিৰ অনুসন্ধান। আমাকো শান্তি লাগে, আমাকো অকণ শান্তিৰে উমলিব দিয়া। ক'ত কি হোৱা নাই? বাগদাদ, কলম্বিয়া, কাশ্মীৰ, শ্ৰীলংকা, পেলেষ্টাইন নতুবা পূৰ্বাঞ্চলৰ এই কত সন্ত শাক্ত ভক্তেৰে পৰিপূৰ্ণ এই অসম ভূমিৰ প্ৰতিটো প্ৰান্তত আৰু এতিয়া যে উজনি অসমৰ এতিয়া উজনি অসমৰ কাকহ পথাৰত সোণাৰী বৰহাট মাকুম নতুবা সিয় সাগৰৰ ভিতৰো আঘাত ৰাতি ৰাতি মানুহৰ টোপনি নাই। দিন গলে ৰাতি যে নেযায় নুপুৱাই, কাহাক কোনে কেতিয়া নিয়ে যে উঠাই ভাইটি গৈছিলে গধূলি দোকানলে দৰৱ আনিবলে, মোৰায়ে কৈছিলে গাটো বেয়া সোনকালে দৰৱ লৈ ঘূৰি আহিবলে। আজি 4 মাহে হলৈ সিও যে ঘূৰি নহালৈ। আজি 4 মাহে হলৈ কোনে ধৰি বান্ধি লৈ গ'ল। এতিয়া উজনি অসমৰ কাক পথাৰত সোণাৰী বৰহাট মাকুম নতুবা সিয় সাগৰৰ ভিতৰো আঘাত সিদিনা বৰ বেয়া লাগিছিল চৰাই পুঙত, এহালি কপৌৱে মই কন্দা দেখিলো গছৰে ডালত। ভয়তে নোসোমাই বাহত, ডালতে থাকে বেজাৰত, ৰ'দে বৰষুণে পৰি ভাবি থাকে ৰাতি সাৰত। খেলৈ ইমান মানুহ মৰেলো বন্দুকৰ আগত, কোনে জ্বলাই দিলে ৰাতি জুই মনৰ অসমত। এতিয়া উজনি অসমৰ কাক পথাৰত সোণাৰী বৰহাট মাকুম নতুবা তিনিচুকীয়াৰ ভিতৰো আঘাত। এতিয়া উজনি অসমৰ কোনো পাহাৰীয়া গাঁৱত চাবুৱা চৈখোৱা জাগোন খোৱাঙৰ কোনো ভিতৰুৱা গাঁৱত ৰাতি ৰাতি মানুহৰ টোপনি নাই। মাৰ্ঘেৰিটা সদিয়াতো একেই হ'ব পাই। ৰাতি ৰাতি নিৰীহৰ টোপনি নাই। ৰাজগড় মৰাণতো নিৰীহই দুখ পাই। ভনীতি শুইছিলে পঢ়ি লৈ খাই বৈ উঠি আইৰ সতে বিচনাত। ৰাতি 2:30 বজাত সাৰ পাই উঠি কান্দিছিলে চিঞৰ শুনি কৰবাত। আজি 4 মাহে হলৈ সিও যে ঘূৰি নহালৈ। আজি 4 মাহে হলৈ কোনে ধৰি বান্ধি লৈ গ'ল। সিদিনা বৰ বেয়া লাগিছিল
আছো চাগে চাই তোৰো জানো বেয়া লগা নাই ঐ নোৱাৰিহে আছো চাগে চাই খাতি খোৱা নিদেশৰ দুখৰ ভাগ ল'বলৈ খাতি খোৱা নিদেশৰ দুখৰ ভাগ ল'বলৈ সঁচাই কচোন মন যোৱা নাই তোৰ সঁচাই কচোন মন যোৱা নাই এতিয়াও জনীয়া কমৰ মাছ মৰা সাপে খাতি ৰহনত বেঙেৰি পানী তোলা টিং খাং নতুবা টেঙা খাটৰ বহুত টেঙা খাটৰ ভিতৰত ৰাতি ৰাতি মানুহৰ টোপনি নাই দিবই ধুমধুমাটো ৰাতি একেই যায় দিন গ'লে ৰাতি যে নেযায় নপুৱাই ঐ নাম ৰূপ তুলিয়া জানতো নিৰি হয় দুখ পায় দেউতা গৈছিলে দুপৰীয়া বজাৰলে চাউল আনিবলে মোৰায়ে কৈছিলে সোণমণিটো য'তে পাওঁ খবৰ কৰি আজিয়ে আনিবলে আজি 4 মাহে হ'ল একোতেই খবৰ নহা হ'ল আজি 4 মাহে হ'ল কোনে ধৰি ভাঙিবই আজি 4 মাহে তিনি বরণিয়া এখন কাপুর এ জাতীয় পতাকা আমার জাতীয় পতাকা তয়ে গাতে পিন্ধায়ে জুড় কাপুর মুগারি হামে খেলা ধনী মরমে বুলুয়া আৰু এখন কাপু হলো ভনী আয়ে বয়ে দিয়া আমার বায়ে বয়ে দিয়া ভনী তয়ে বয়ে দিয়া আমার সেইখনে হল ফুলাম গামোচা ও তিনি বরণিয়া এখন কাপুর জাতীয় পতাকা আমার জাতীয় পতাকা তয়ে গাতে পিন্ধায়ে জুড় কাপুর মুগারি ঘামে খেলা ধনী মরমে বুলুয়া তিনি বরণিয়া এখন কাপুর জাতীয় পতাকা আমার জাতীয় পতাকা তয়ে গাতে পিন্ধায়ে জুড় কাপুর মুগারি ঘামে খেলা ধনী মরমে বুলুয়া আৰু এখন কাপুর হলো ভনী আয়ে বয়ে দিয়া আমার বায়ে বয়ে দিয়া ধনী তয়ে বয়ে দিয়া আমার সেইখনে হল ফুলাম গামোচা সেইখনে হল ফুলাম গামোচা ধেনুখন গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আই ৰকমিৰ কেঁচা কলিজাত কোনে ঘোঁহা ঘাট সানিলে এইকণি গামোচা চিলা পথাৰত কোনে গছকি ফালিলে আই অসমীৰ কেঁচা কলিজাত কোনে নোৱা ঘাট সানিলে সিদিনাই ধৰি আই অসমীৰ দুগালে চকুলো বইনি গৰি লুইটি পাৰত জ্বলিছে 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 লুইটি পাৰত জ্বলিছে
আঁতৰি যাম মই ঘাট মাত